তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ লক্ষীপথাৰ অঞ্চলৰ প্ৰায় 20খনৰো অধিক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি উন্নত চিকিৎসা সেৱাৰ ক্ষেত্ৰত ভোগ কৰিবলগীয়া হৈছে। বৃহত্তৰ অঞ্চলটোত চিকিৎসাৰ নামত মাত্ৰ চৰকাৰে দুটা বেলেগে সৰু সৰু কোঠালি সাজি উপস্বাস্থ্য কেন্দ্ৰৰূপে ব্যৱহাৰ হৈছে, য'ত প্ৰায় তলা ওলমি থাকে। কেতিয়াবা সপ্তাহৰ কোনোবা এটা দিনতহে খোলা দেখা যায়, তাকো কেৱল এগৰাকী নাৰ্ছৰ উপস্থিতিতহে। মন্ত্ৰী সঞ্জয় কিষাণক এই চিকিৎসাৰ ক্ষেত্ৰত স্থানীয় গাঁৱৰ ৰাইজে গাঁওখনত এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত বহুবাৰ আবেদন কৰাৰ পিছতো ৰাইজৰ দুখ বুজিবলৈ আহৰি নোপোৱা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও এতিয়া ক্ষোভ প্ৰকাশ কৰিছে গঞা ৰাইজে। আগবঢ়াইছো আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ এক ৰিপৰ্ট। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ লক্ষীপথাৰ প্ৰায় 20খন গাঁও সামৰি একমাত্ৰ উপস্বাস্থ্য কেন্দ্ৰত মই এতিয়া উপস্থিত আছো। এটা মাত্ৰ সৰু উপস্বাস্থ্য কেন্দ্ৰ, ক'ব লাগিব এটি সৰু কোঠালি। এই কোঠালিটোত এনেদৰে দৈনন্দিন ওলমি থাকে এই তলা। আৰু আমাৰ লগত আছে স্থানীয় যিসকল যুৱক, আজি বছৰ বছৰ ধৰি ইয়াত গাঁৱৰ ৰাইজে যি দুৰ্দশা জীৱন কটাই আহিছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ক'ব এই ক্ষেত্ৰত, যিহেতু আপোনালোকৰ গাঁওখনত এটা মাত্ৰ স্বাস্থ্য উপকেন্দ্ৰ দেখা গৈছে আৰু এটা ধৰক কিছু দূৰত দেখা গৈছে, কিন্তু বছৰ বছৰে দেখা উপস্বাস্থ্য কেন্দ্ৰকেইটালৈ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। যেহেতু চৰকাৰে আজিৰ দিনত স্বাস্থ্য কেন্দ্ৰৰ নামত বহুত কোটি টকা খৰচ কৰি বা বিভিন্ন তেওঁলোকে অবিলাসী আঁচনি গ্ৰহণ কৰিছে, কিন্তু লক্ষীপথাৰ নিচিনা এটা ভিতৰুৱা অঞ্চলত তেওঁলোকে আজিকো প্ৰতি তেওঁলোকে এটা স্বাস্থ্য আমাৰ আদৰ্শ চিকিৎসালয় এটা যি ব্যৱস্থা কৰি দিব নোৱাৰিলে, তাৰ কাৰণে আমি অতিকৈ দুখিত। আৰু ইয়াৰ লগে লগে আমি আমাৰ স্থানীয় জনপ্ৰতিনিধি, আমাৰ MLA মহোদয়, আমাৰ বৰ্তমান তেখেতে অসমৰ কেবিনেটৰ এগৰাকী মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, তেখেতক আমি বিভিন্ন সময়ত আমি তেখেতক দাবী জনাইছোঁ, তেখেতক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে লক্ষীপথাৰ অনতি পলমে তেওঁলোকে এটা আমাৰ আদৰ্শ চিকিৎসালয় ব্যৱস্থা কৰক, অন্যথা কিন্তু পৰৱৰ্তী দিনত লক্ষীপথাৰ ৰাইজে তেওঁলোকক ক্ষমা নকৰিব। তেওঁলোকক বহু আস্থা, তেওঁলোকৰ ওপৰত বহুত আশা কৰিহে তেওঁলোকক ভোট দিয়া হৈছিলে আৰু তেওঁলোকক আমাৰ দেশৰ শাসনভাৰ তেওঁলোকক দিয়া হৈছিলে। গতিকে যিহেতু তেওঁলোকে যদি আমাৰ এই আশা বা আমাৰ যিবোৰ বাস্তৱ যদি তেওঁলোকে কৰিব নোৱাৰে, তেতিয়া আমি ৰাইজে কিন্তু তেওঁলোকক ক্ষমা নকৰিব। হয়, যিহেতু ক'ব লাগিব লক্ষীপথাৰ সেই অঞ্চল, যিটো অঞ্চলত প্ৰায় 20খনৰ অধিক গাঁও যিসকল লোকে বসতিস্থল, ইয়াত দেখা গৈছে যি উপস্বাস্থ্য কেন্দ্ৰ, উপস্বাস্থ্য কেন্দ্ৰত বৰ্তমানে চিকিৎসাৰ যথেষ্ট অভিযোগ যিহেতু আছে। আৰু এই ক্ষেত্ৰত তিনিচুকীয়াৰ যি জনপ্ৰতিনিধি, বৰ্তমান তেওঁ যিহেতু মন্ত্ৰী, গতিকে তেওঁ যিহেতু আহ্বান জনাইছে স্থানীয় যুৱ সংঘই, কিন্তু অতি শীঘ্ৰে এই তিনিচুকীয়া বিধানসভা সমষ্টিৰ যি অন্তৰ্গত লক্ষীপথাৰ উপস্বাস্থ্য কেন্দ্ৰ, তাৰ সলনি এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ অৰ্থে দাবী জনাইছে স্থানীয় যুৱকসকলে।